নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল trishnaskitchen and ব্লগ আৰু আজি হৈছে আমাৰ পোহৰৰ উৎসৱ দেৱালী আৰু কিন্তু আজি বতৰটো হৈছে অত্যন্ত বেয়া কি কৰো চাই লওক বাহিৰত গোটে বৰষুণ দি আছে তো আজি চাকি কেনেকৈ জ্বলাম কি কৰিম একো ভাবিয়ে পোৱা নাই চলতে প্ৰিপেয়াৰ কৰি আছো কিমানখিনি কি কৰিব লাগে চাকিতে কি যোগাৰ কৰি আছো মায়ে ফালে হলিতা বাতি আছে দেখুৱামগে তাকো আৰু এতিয়া চলতে ভগৱানক আশা কৰিছো যাতে বৰষুণটো এৰি দিয়ে আমাৰ চাকি জ্বলাবৰ সময়ত তো বলক তো কি প্ৰিপেয়াৰ কৰিছো কিমান চাকি গোটাইছো এই সকলোখিনি দেখাম আৰু ভিডিওটো শেষলৈকে চাই থাকিব লাইক কৰিব ভাল পাই যদি আৰু যদি বেয়া পাই ডিসলাইক কৰিব কিন্তু কিবা এটা কৰি থৈ যাব একো নকৰাকে নাথাকিব আৰু তেনেহলে বলক এতিয়া ভিডিওটো আমি আৰম্ভ কৰো আৰু ভিডিওটো স্কিপ নকৰিব আৰু ৰিয়ানে কি কৰে সেয়াও চাব আহি আছো মা ক'ত আছে চাবলে মায়ে হলিতা বাতি আছে আমি উলাই লও কেনেকৈ চাই লও তাৰ পিছত আপোনালোকক আকৌ লগ পাম गुन 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 केने कोई गीत